মই মাকুম প্ৰাথমিক বিদ্যালয় মেনেজিং কমিটিৰ প্ৰেচিডেণ্ট হয়। তো যিহেতু আমাৰ স্কুলৰ সন্মুখতে এই ট্ৰেন্সফৰ্মাৰটো আছে, ইয়াৰ কোনো কভাৰেজ নাই, কোনো হেৰি নাই। তো আমি বাৰম্বাৰ মাকুম SCPত কমপ্লেইন দিয়া হ'ল। দিয়াৰ পাছতো মাকুম SCPৰ এই বিষয়ে কোনো গাৰ ওলোৱা নাই। তাৰপাছত আমি মাকুম পৌৰসভাত গৈ আমাৰ পৰৱৰ্তী বিপাশা বৰাকো কথাষাৰ কোৱা হ'ল, জননী দিয়া হ'ল। দিয়াৰ পাছত তাৰ ফালৰ পৰা SDOক ফোন কৰা হ'ল, SDOক জনোৱা হ'ল। কিন্তু আজিলৈকে এই বিষয়টো লৈ মাকুম শক্তি বিভাগৰ SCP ফালৰ পৰা কোনো ব্যৱস্থা লোৱা নাই। যিহেতু আমাৰ স্কুলত হায়েষ্ট ষ্টুডেণ্ট আছে, সৰু সৰু বাচ্চা 5লৈকে আছে। বাচ্চাকেইটা ৰাতিপুৱা যেতিয়া আহে এনেকুৱা দৃশ্যটো হয়, একদম ট্ৰেন্সফৰ্মাৰটো কিনাৰত দি যায়। যদি ইয়াৰ ফলত কিবা দুৰ্ঘটনা হয়, ইয়াৰ সম্পূৰ্ণ দায়িত্ব মাকুম SCP হ'ব। এইটো কথাটো আমি মাকুম SCPক সকীয়াই দিছোঁ। অন্যথা মাকুম SCPয়ে অতি শীঘ্ৰে আমাৰ এইটো কভাৰেজ কৰাৰ ব্যৱস্থা কৰক। অন্যথা আমি ল'ৰা ছোৱালী লৈ পথলৈ নামিবলৈ বাধ্য হ'ম। ধন্যবাদ।